শিল্পী আছে আমি তেওঁলোকৰ কাষলৈ যাব বিচাৰিম তাৰ ভিতৰত দলংখনক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ মই আপোনাৰ কাষলৈ আহিম কি ক'ব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আপোনালোকে আজি ওলাই আহিছে কি ক'ব বিচাৰে ওলাই আহিছে আৰু ৰাইজ ওলাই আহিব আৰু সকলোৱে বিলখনৰ বিৰোধিতা কৰিছে আৰু মই ভাবোঁ যে ইয়াৰে এই অসম চৰকাৰে শিল্পীসকলৰ আৰু আমাৰ অসমবাসী ৰাইজৰ দুখ বুজাটো অতি জৰুৰী এই সময়ত কাৰণ দেশৰ পৰিস্থিতি খুবেই বেয়া হৈছে আৰু তেওঁলোকে আমাক অনুভৱ কৰক আৰু বুজক এই বিলখন আমি বিচৰা নাই এই বিলখন বাতিল কৰক সেইটো বিষয়ে আছে মই আপোনাৰ কাষলৈ অসমত অসমীয়া সংখ্যালঘু হ'ব নোৱাৰে সদায় চিঞৰি আহিছো আৰম্ভণি পাই যেতিয়া কেৱৰ কথা শুনিছো মঞ্চই সদায় প্ৰতিবাদ কৰি আহিছো এটাই আতংক যে অসমত অসমীয়া সংখ্যালঘু হ'বলৈ হ'লে অসমীয়াৰ জাতি ভাষা সংস্কৃতি সকলো হেৰাই যাব সেই শ্বহীদসকল কি মূৰ্খ আছিল নেকি অসম আন্দোলন কৰি ভাষা আন্দোলন কৰি নিজৰ প্ৰাণৰ ত্যাগ দিছিলে অসমত অসমীয়াৰ অস্তিত্ব স্থাপন কৰিবলৈ আজি নিজ অসমীয়াৰ অস্তিত্ব অসমত ধূলিসাৎ কৰিবলৈ লৈছে গতিকে এয়া আমাৰ তীব্ৰ আমি আজি আন্দোলন আৰম্ভ কৰিছো সেয়া বাতিল কৰিবই লাগিব আমি বিৰোধিতা কৰিছোঁ আৰু এয়া সমূহ শিল্পী সমাজৰ পৰা হুংকাৰ ৰাজ্য চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰলৈ আমি কেতিয়াও মানি নলওঁ এয়া অসমীয়া জাতিৰ বিৰুদ্ধে গতিকে আমি কেতিয়াও মানি নলওঁ আজি শিল্পীৰ ঐক্যবদ্ধ সংগ্ৰাম যিহেতু অসমীয়া ৰাইজে একেলগে সকলো ওলাই আহিছে ৰাজপথত বিৰুদ্ধে গতিকে এতিয়াও ৰাজ্যসভাত গৃহীত হ'বলৈ আছে আমি অসম চৰকাৰক এটাই অনুৰোধ এখন বাতিল কৰিব লাগে আমাৰ অসমীয়া ভাষাৰ স্বাৰ্থত আমাৰ জাতিৰ স্বাৰ্থত ধন্যবাদ